Hello guys, আজি মই ফাৰ্স্ট ভিডিও এটা দিম বুলি ভাবিছো। আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব। তো বলকচোন ভিডিওটো আগবাৰো। তো আজি বনাব লৈছো আমৰ মালপোৱা। আমৰ মালপোৱা বনাব তেনেই সহজ। চাওচোন কি যোগাৰ লাগে। তো প্ৰথমে ল'ব লাগিব এটা আম, তাৰ পিছত ল'ব লাগিব 1 কাপ চাউলৰ গুড়া, তাৰ পিছত ল'ব লাগিব 1 কাপ ময়দা, আৰু লগতে থাকিব অকণমান সোডা আৰু অকণমান নিমখ। তো আমটো আমি ফাৰ্ষ্টতে মিক্সিত গ্ৰাইণ্ড কৰি লৈছো, লগতে কাপো চেনিও গ্ৰাইণ্ড কৰি লৈছো। এই গোটেইখিনি সামগ্ৰী একেলগে এটা বাটিত মিহলাই পেষ্ট বনাই ল'ব লাগিব আৰু অকণমান পানী দি লৰাই থাকিব লাগিব। তাৰপিছত আপুনি 10 মিনিটৰ সময়ৰ কাৰণে ঢাকি থৈ দিব। গোটেইখিনি সামগ্ৰী আপুনি 10 মিনিটৰ কাৰণে ঢাকি থৈ দিব। তাৰপিছত আপোনালোকে কেৰাহীখনত তেল গৰম হ'ব দিব। আপুনি কেৰাহী এটাকে গৰম তেলত ভাজিব কম জুইতে। গৰম মছলাখিনি ভাজি থাকিব কম জুইত। জুইৰ ফ্লেমটো কমাই দিব। ৰঙা হৈছে। ৰঙচুৱাকৈ ভাজিব। ধ্যান ৰাখিব যাতে পিঠাকেইটা জ্বলি নাযায়। আমি গোটেইকেইটা পিঠা ভাজিব লাগিব কম জুইত। মোৰ আমৰ মালপোৱা ৰেডি। সহজ পদ্ধতিৰে ঘৰত বনাই খাব পাৰে। আপোনালোকে যদি ভিডিওটো ভাল লাগিছে কমেণ্ট কৰিব, আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।